নমস্কাৰ দ্য আছামিজ বইজ পৰিয়ালৰ পৰা আপোনালোকলৈ বন্ধুত্বৰ প্ৰথম খণ্ড যোৱা 17 জুলাই তাৰিখে আগবঢ়াইছোঁ। যদিহে কোনোবাই দুৰ্ভাগ্যবশতঃ চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, সকলোৱে গৈ চাব। আৰু আজিৰ নিবেদন হৈছে বন্ধুত্বৰ দ্বিতীয় খণ্ড। যদি অজানিতে ক'ৰবাত ভুল হৈছে ক্ষমা কৰিব, ধন্যবাদ। তোৰ ঘৰ পালোহি, তই যা। আৰে তৌ আনা, চাহ একাপ খাই যাবি। এইজন হ'ল মনজিত। ছানীৰ লগতে মনজিতেও APSCৰ এক্সামত সুকীয়াতিৰে সফল হৈ আজিৰ পৰা 5 মাহৰ আগত SDO পদ পাবলৈ সক্ষম হৈছে। আৰু মনজিতৰ ঘৰ ছানীৰ ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ। সেয়েহে তেওঁলোক ঘৰলৈ আহিলে একেলগে আহে। অৰ্থাৎ মনজিত এজন ভাল বন্ধু হৈ পৰিল ছানীৰ, আৰু ছানীয়ে দীপাংকৰ নিচিনা এজন ভাল বন্ধুক মনজিতক পাই পাহৰি গ'ল। নাই ঐ, নাযাওঁ দে এতিয়া। ময়ো চিধা চিধি ঘৰলৈকে যাওঁ। অ'কে, হ'ব দে, তই যা। তোৰ ঘৰ চাগে ৱেইট কৰি আছে, আৰু ইমান 3 মাহৰ পৰা আহিছোঁ এতিয়া। অ'কে, যা যা, হ'ব দে, যা। অ'কে দেই। অ'কে, বাই। আজি মাক চিঞৰি নামাতো ৰ, আজি ছাৰপ্ৰাইজ এটাকে দিওঁ। কোন আহিল এই অসময়ত? কোন আহিল? কোনো নাই দেখোন। তেন মা, মই আহি গ'লো। আহিলি শুন। আহিলোঁ মা। আহ শুন। আবেলি অহা কথা আছিল, ৰাতিপুৱাই আহিলি দেখোন। নহয় মা, এই কাম এটাত আহিবলগীয়া হ'ল আৰু সেইটোৱে আৰু। দেউতা ক'লৈ গ'ল? দেউতা বজাৰলৈ গৈছে। তই যে মাছ ভাল পাৱ, মাছ অকণমান আনিবলৈ গৈছে। ঠিকে আছে দিয়া। আৰু এই বেগটো লৈ যোৱা, আৰু মিঠাই চিঠাই অলপ আছে, আৰু মোৰ কাপোৰ অলপ আছে, ধুই দিবা যোৱা। বহুত ভাগৰ লাগিছোঁ। দীপাংকৰৰ খবৰ এটা লৈছিলি নে তই? এই কি দীপাংকৰ কথা কৈ থাক? মই ইমান দূৰৰ পৰা আহিছোঁ, মোৰ কথা ক'ব লাগে নে তুমি দীপাংকৰ কথা ক'ব লাগে? এইবিলাক কথা মোক নক'বা, যোৱা। এইজনেই হ'ল দীপাংকৰ, ছানীৰ এজন ভাল বন্ধু আছিল। কিন্তু এতিয়া নহয়, কিয়নো ছানীয়ে এটা ভাল চাকৰি পালে আৰু দীপাংকৰৰ অৱস্থা হৈ পৰিল বেয়া। অৰ্থাৎ দীপাংকৰৰ দেউতাকৰ গা হৈ পৰিল অসুস্থ, আৰু মাকৰ গা হৈ পৰিল অসুস্থ, আৰু দীপাংকৰৰ বিজনেছো হ'ল ডাউন। সেয়েহে ছানীয়ে তেওঁক ইগন'ৰ কৰিবলৈ ধৰিলে। ঐ দীপাংকৰ, মই অহা 3 দিন মানে হ'ল ঐ। কিন্তু তই যে মোৰ ওচৰত এপাকো যোৱা নাই, তইতো আগতে এনেকুৱা নকৰ। মই অলপ বিজি আছিলোঁ, আৰু এতিয়া মই তোৰ লগত তৰ্ক কৰি থাকিব নোৱাৰোঁ, মই আহোঁ দে। আৰে ইটো আগতে এনেকুৱা নকৰে, ই ইমান চেঞ্জ হৈ গ'লনে? ই অহংকাৰী হ'ল নেকি? ধেই, নাই মই যে কি কথাবোৰ ভাবি থাকোঁ নহয়। দীপাংকৰ, ঐ আহ বহ বহাচোন অ'কে, বহিছোঁ দিয়া। ঐ কিবা খবৰ পালিনে? নাই তই দিয়া 2000টো আৰু জোনাকীত দিয়া 3000টোহে আছে। মোক লাগে 25,000, হাতত আছে 5,000। তুমি ছানীক ফোন এটা কৰিছাচোন নহ'লে। তুমিতো তাক চাকৰি পোৱাত বহুত সহায় কৰি দিছিলা, সি কিবা কৰিব পাৰিবা। ৰ কোনেনো ফোন কৰিলে? দীপাংকৰ। হেল্ল'।
অঁ দীপাংকৰ ক কি আছে সোনকালে ক মোৰ দেৰি হৈছে মানে মোৰ বেলেগ এটা কাম আছে ঐ তোৰ হাতত 20,000 টকা এটা হ'ব নেকি? নাই ঐ নোৱাৰিম বুজিছ জানই তই মোৰ চাকৰি পোৱানো কেইদিন হৈছে আৰু এয়া ঘৰটো বনালোঁ বা মাটি বাৰী লোৱা হ'লতো চ' তই বেলেগ এটা ব্যৱস্থা কৰ মই নোৱাৰিম চৰি কি হ'ল সি কিবা ক'লেনে বাৰু? নাই অ' সি নোৱাৰিব বোলে হয় দেচোন তাৰ খৰচো বহুত। মই কৈছিলোঁ নে তোক তই যেতিয়া তাক পইচা দিছিলি ময়ে তোক মানা কৰিছিলোঁ সি এদিন তোক পাহৰি যাব বুলি। ধেই তাৰ খৰচো বহুতো। হ'ব দে মই আগফালে মাটি অকণকৈ বেছি দিম। উপায় নাই তুমি তাকে কৰা। চানি ঘৰত আছনে? ঐ চানি ঐ ঘৰত আছনে? কোন আহিল বাৰু মনজিত আহ ঐ কি কৰি আছ? নাই এনেই আৰু বহিয়া বহ 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 তই কেইদিন ঘৰত কি কৰি আছ? একদম আমনি লাগি গৈছো ঘৰত থাকি। কিয় তোৰ ভাল ফ্ৰেণ্ড নাই নেকি এনে গাঁৱত? নাই গাঁৱত কোনো ভাল ল'ৰা নাই সকলোবোৰ ফটুৱা হ'ল। বাৰু মই তোক বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। কচোন বাৰু কি কথা আছিল? বাৰু তই কচোন তই ইমান সোনকালে ইমানখিনি প্ৰপাৰ্টিজ গোটালি কেনেকৈ? হোৱাট কি কুৱেশ্যন কৰিছ তই জান নাই মই যে এটা চাকৰি কৰোঁ? হৈ একেই চাকৰিয়ে কৰোঁ কিন্তু মই আজিলৈকে ইমান প্ৰপাৰ্টিজ গোটাব পৰা নাই। চা তই মোক সঁচা কথাটো কচোন। চা চানি তই যে এই চাব ডিভিজনেল অফিচাৰ পদটোত কলংক লগাইছ অৰ্থাৎ তই বহুত টকাৰ ঘোচ খাইছ তাৰ বাবে CBI তদন্ত চলি আছে। সেইবাবে তোৰ আৰু মোৰ দৰে অফিচাৰবোৰক 3 মাহৰ ছুটি দিছে। হোৱাট মই এতিয়া চেছ। চানি মোৰ হাতত এটা উপায় আছে। মানে তহঁতৰ গাঁৱৰ যে দীপাংকৰ তাৰ CBIৰ মেইন অফিচাৰজনৰ লগত বহুত ভাল। চ' তই তাক এটা ৰিকুৱেষ্ট কৰ সি হয়তো কিবা এটা কৰিব পাৰে। কি দীপাংকৰক এতিয়া মই ৰিকুৱেষ্ট কৰিব লাগিব? চা আমাৰ এই পদবীটো ৰখাবৰ কাৰণে আমি সামান্য কামকণ কৰিব লাগিব। তই যদি বেয়া পাৱ এই সাধাৰণ কামকণ ময়ে কৰিম দে। হেল্ল' কোনে ক'লে? মই চানি বন্ধু মনজিত। আচ্ছা চানীৰ ভালনে? নাই চানিৰ খবৰ বেয়া। মানে কি ক'লে? ফোন কৰি অলপ সময় পাছত ক'ব ৰ। হেল্ল' শইকীয়া হেৰি কথা এটা আছিল মানে আপোনাক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। আপুনি মোৰ ৰিকুৱেষ্টটো ৰাখিবনে বাৰু? শুনকচোন তেতিয়াহ'লে। ফোন আহিছে তোৰ? হেল্ল' চানীক টেনশ্যন ল'বলৈ মানা কৰিব, কামটো হৈ গ'ল। আৰু এনেকুৱা 2 নম্বৰী কাম যাতে সি পিছৰবাৰ নকৰে তাক কথাটো ক'ব। হ'ব ঠিক আছে অ'কে তোৰ কামটো অ'কে থেংক গড। ৰচোন চানি তইতো কৈছিলি গাঁৱত ভাল ল'ৰা নাই বুলি। এতিয়া চাচোন দীপাংকৰটো কিমান ভাল। ইয়াৰতো বহুত দূৰলৈ হাত আছে। তই এতিয়া দীপাংকৰ ওচৰলৈ যা আৰু তই গৈ তাক ক্ষমা খোজ।
তই যে ইমান অহংকাৰী হবি, তই যে ইমান নিষ্ঠুৰ হবি, মই কথাটো ভাবি পোৱা নাই। তই ইমিডিয়েট যা তাৰ ওচৰলৈ। অ'কে ঠিক আছে, তই বহ, মই ইমিডিয়েট দীপাংকৰ ওচৰলৈ যাওঁ আৰু মই তাৰ ওচৰত ক্ষমা খুজিবই লাগিব, কাৰণ মই তাৰ ওচৰত ইমানেই নিষ্ঠুৰ কাম কৰিছোঁ যে তাৰ ওচৰত মোক দেখুৱাবলৈ মোৰ লায়ক নাথাকিব। অ'কে তই বহ তেতিয়া, বেয়া নাপাবি, মই ইমিডিয়েট যাওঁ। দীপাংকৰ, মই মোৰ চাকৰি ধন টকা পইচা আদি পাই তোৰ দৰে এজন ভাল বন্ধুক পাহৰি পেলাইছিলোঁ। তই মোক ক্ষমা কৰি দিব পাৰিবিনে? চা, ভুল সকলোৰে হয়। তোৰ নিচিনা বন্ধুৰ স্থান মোৰ ভৰিত নহয়, মোৰ বুকুত বন্ধু। এইবোৰ সকলো দুস্বপ্ন বুলি পাহৰি যা তই। মই তোৰ অবিহনে থাকিব নোৱাৰিম দোস্ত। আৰু মই তোৰ জীৱনত একোৱেই সহায় কৰিব নোৱাৰিলোঁ, বৰঞ্চ তোক মই দুখ দিলোঁ। সেইবাবে তোৰ মাৰ দায়িত্ব সকলোবোৰ মোৰ, সকলো চিকিৎসাৰ দায়িত্ব মোৰ। আৰু আজিৰ পৰা তোৰ আৰু মোৰ যি ভুল বুজাবুজি আছিল সেইবোৰ পাহৰি পেলালোঁ। আকৌ আগৰ দৰে আমি জীৱন কটাম। তাৰ পিছত ছানীয়ে দীপাংকৰৰ মাকক সুস্থ কৰি তুলিলে আৰু আগৰ দৰেই তেওঁলোক প্ৰিয় বন্ধু হৈ পৰিল। এয়াই হ'ল বন্ধুত্ব। এজনে যিমানেই ভুল নকৰক কিয় আনজনে ক্ষমা কৰি দিবই। এয়াই হ'ল বন্ধুত্ব ছবিখনৰ দ্বিতীয় অথবা অন্তিম খণ্ড। যদিও জানি কিবা ভুল হৈছে